আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা, কিন্তু সফল হোৱাৰ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। এই জীৱনৰ বিড়ম্বনা যে অতি সোনকালে পোৱা বস্তু বেছি দিনলৈ নাথাকে, আৰু যিটো বস্তু বেছি দিনলৈ থাকে সেইটো বস্তু সোনকালে পোৱা নাযায়। যদি আপুনি এটা কাম কৰিবলৈ বহুত সময় চিন্তা কৰি থাকে, তেনেহ'লে আপুনি সেই কামটো কৰিব নোৱাৰে। গতিকে চিন্তা কৰি সময় অপব্যয় কৰাতকৈ সেই কামটো বুদ্ধিমত্তাৰে আজিৰ পৰাই কৰিবলৈ আৰম্ভ কৰি দিয়ক। মই সঠিক সিদ্ধান্ত লোৱাত বিশ্বাস নকৰোঁ, তাতকৈ সিদ্ধান্ত লৈ সেই কামটো সঠিক কৰি দিয়াত বিশ্বাস কৰোঁ। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব, সিমানেই তুমি সফলতাৰ সুযোগ পাই থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ কঢ়িয়াই আনে। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ মানুহ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত বহে কিয়? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি দুখ নাপায়। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে এদিন আপুনি ডাঙৰ সফলতা পাব। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল, কিন্তু তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান আহৰণ কৰাটো। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হ'ব নোৱাৰি। ডাঙৰ সপোন দেখিলেই বৃহৎ সফলতা নাহে। বৃহৎ সফলতাৰ বাবে অক্লান্ত কৰ্মৰো প্ৰয়োজন। কৰ্ম কৰক, আগবাঢ়ক, আপোনাৰ লগতে সকলোৰে উন্নতি হওক, তাকে কামনা কৰিলোঁ।